বজাৰত বস্তুৰ যিয়ে জুই চাই দাম, আমাৰ দৰে খাতি খোৱা মানুহ বজাৰলৈ আহিবই ভয় লগা হ'ল। মা, অ মা, ভাত হ'লনে তোৰ? হ'ব হৈছে ৰমেন বোপা। মা, ভাইটি কলে গ'ল? নেজানো, ৰাতিপুৱাই সাগৰৰ লগত কৰবালৈ ওলাই গৈছে। মা, অ মা। অ, তই আহিলি ভাইটি? অ দাদা, আহিলো। মই আৰু নপঢ়ো দাদা, তোৰ কষ্ট আৰু মই সহ্য কৰিব নোৱাৰা হৈছো। তই কি পাগল হৈছ নেকি? তোক লৈ মই কিমান সপোন দেখিছো, সেইবোৰ কি তই ধূলিত পৰিণত হ'ব দিবি? আৰু পইচাৰ কথা তই চিন্তা কৰিব নালাগে, তোৰ এই দাদা আছে নহয়, তেনে কথা নকবি তই ভাইটি। হ'ব দাদা, মাৰ সুখৰ বাবে আৰু তোৰ সপোনবোৰ দিঠক কৰিবলৈ মই ভালদৰে পঢ়িম দাদা। অ দাদা, ভালদৰে পঢ়িম। বোপায়ো সেইবিলাক কথা পিছতো পাতিবি। আগতে ভাতকেইটা খাই লহি। মা, আজিৰ পৰা মই আৰু বহুত কষ্ট কৰিব লাগিব ভাইটিক ডাক্তৰ পঢ়াবলৈ। আমাৰ ভাল দিন আহিব মা, আমাৰ ভাল দিন আহিব। সেই দিনটোলৈ মই অপেক্ষা কৰি আছো বোপা। মা, বোপা, সাগৰ, এইখন গাঁৱৰ ধুনীয়া পৰিৱেশ এৰি মোৰ চহৰলৈ যাব একেবাৰে মন নাই। চহৰলৈ যোৱা কথা ক'লি যে কিয়? দাদাই মোক চহৰলৈ ডাক্তৰ পঢ়াবলৈ পঠাব। অ' সেইটো কথা, এইটো ভাল কথাহে। কমচে কম আমাৰ গাঁৱৰ পৰা ডাক্তৰ এজনটো ওলাব। পিছে কথাটো কস্তুৰে গম পায় নে নাপায়? কস্তুৰি কেনি মই কেনেকৈ থাকিম সাগৰ? তই কস্তুৰ কথাটো কবি যে তই গুৱাহাটীলৈ ডাক্তৰ পঢ়াব যাব ওলাইছ, নহ'লে তাই বৰ দুখ পাব। ঐ, পিছে গুৱাহাটীলৈ গৈ আমাক পাহৰি নাযাবি। বেছিকৈ নকবি। ঐ, নিজৰ গাঁওখন আৰু নিজৰ মানুহবোৰক মই কেতিয়াও পাহৰি নাযাওঁ। বাৰু বাদ দে এইবোৰ, তই এতিয়া ঘৰত যা, ময়ো ঘৰত যাওঁ। দে হ'ব দে, গধূলি লগ পাম। যা, আহিবি। কস্তুৰি, কস্তুৰি, তুমি চাগে অভিমান কৰিছা ন? আজি কিয় ইমান দেৰি হ'ল তোমাৰ? ইমান সময় ৰৈ আছো। দাদা আছিল ঘৰত, সেইবাবে আহিব পৰা নাছিলো। কস্তুৰি, আজিৰ পৰা মই আৰু তোমাক এনেদৰে লগ কৰিব নোৱাৰো। কিয় তেনেকৈ ক'লা? অহা সপ্তাহৰ পৰা মই চহৰত ডাক্তৰ পঢ়িবলৈ যাম। তোমাক এৰি যাবলৈ মোৰ অলপো মন নাই। তুমি সঁচাকৈ যাবাগৈ? মোৰো বেয়া লাগিছে জানা। ফোন কৰি থাকিবা কিন্তু, চহৰত গৈ মোক আৰু পাহৰি নাযাবা। তেনেকৈ নকবা কস্তুৰি, তোমাক এৰি মই এক পল সময়ো থাকিব নোৱাৰো। মোৰ কেনে লাগিছে জানা? তোমাৰ উকা কপালখন যেন মই এতিয়াই সেন্দুৰেৰে সজাই দিম। মই তোমাক বহুত ভাল পাওঁ কস্তুৰি। কস্তুৰি, সঁচাই বহুত ভাল পাওঁ। মাত্ৰ 6 বছৰে ডাক্তৰ হোৱাৰ পাছতে আমাৰ বিয়া। তুমি আকৌ চিন্তা নকৰিবা কস্তুৰি। হ'ব দিয়া, তুমি কিন্তু সলনি নহবা। মই তোমাৰ বাবে অপেক্ষা কৰিম। কি চাই আছা ইমান? তোমাকে চাইছো। তোমাক বুকুৰ মাজত লৈ নেদেখা পৃথিৱীৰ সিপাৰত দুয়োটাই যেন এটা হৈ পৰিল। কস্তুৰি,
মা ঐ মা মা কি হলো ডাঙৰ বোপা? মা তই শুনিলিনে আমাৰ ভাইটি ডাক্তৰ হ'ল সঁচা ডাঙৰ বোপা? মা আমাৰ ভাইটি ডাক্তৰ হ'ল হে ভগৱান, হে ভগৱান তুমি মোৰ সপোন বাস্তৱ কৰিলা প্ৰভু এতিয়াৰে পৰা মোক আৰু কোনেও চাইকেল মেকানিক বুলি নকয় নকয় ডাঙৰ বোপা। ডাক্তৰৰ ককায়েক বুলি ক'ব অ মা আমাৰ সুখৰ দিন আহিল মা অ, আমাৰ সুখৰ দিন আহিল পিছে আমাৰ সৰু বোপা কেতিয়া আহিব? মা মই অলপ আগতে সাগৰৰ মোবাইলত ভাইটিৰ লগত কথা পাতিছিলোঁ সি হেনো চহৰৰ এঘৰ মানুহৰ তাত ঘৰ ভাড়া কৰি আছে এমাহ ডিউটি কৰাৰ পাছতে সি ঘৰলৈ আহিব মা হয় নেকি? অ ডাঙৰ বোপা, তই সৰু বোপাক এবাৰ ঘৰলৈ মাতো, তাক চাবলৈ মোৰ বৰকৈ মন গৈছে মা তাক চাবলৈ মোৰ বৰ মন গৈছে। মা তই চিন্তা নকৰিবি এই দৰৱখিনি খাই ল আমাৰ ভাইটি যিহেতু ডাক্তৰ হ'ল তোৰ আৰু চিকিৎসাৰ কাৰণে চিন্তা নাই মা দৰৱখিনি খাই ল মা বুজনি কলৈ যাব ওলাইছে আমাৰ বিকাশক বেফাৰ যোগাৰ কৰি দিলানে মই একো যোগাৰ কৰি দিব নোৱাৰো নিজৰ যোগাৰ নিজে কৰি ল'ব মাজনী তই এতিয়া ছোৱালী থকা নহয় নহয় তই এতিয়া বিকাশৰ পত্নী হ'ব পাপা মোক ইমান নীতি শিক্ষা দিব নালাগে মোৰ অলপ শ্বপিং কৰিবলগীয়া আছে যাওগে বিকাশ মাজনীৰ লগত তোমাৰ কিবা লাগিছে নাই দেউতা একো লগা নাই বাৰু সেইবোৰ তুমি এতিয়া বাদ দিয়া চৰকাৰী ডক্তৰ হৈ তুমি কিমান দৰমহা পাবা তাতকৈ তোমাক মই 4 গুণ বেছি দিছোঁ মোৰ এই চহৰত 4খন নাৰ্ছিং হোম আছে মোৰ বিশ্বাস তুমি ভালদৰে পৰিচালনা কৰি উন্নতিৰ শিখৰত উঠিব পাৰিবা আৰু সেইকাৰণে এই প্ৰত্যেক হাজেগাৰ একমাত্ৰ ছোৱালী তোমাৰ লগত বিয়াৰি তোমাক মই ঘৰ জোৱাই কৰি ৰাখিছোঁ হ'ব দেউতা এতিয়া মই আহোঁ বাৰু যোৱা দেউতা মোক 10,000 টকা লাগে তোক মই সদায় এনেদৰে টকা দি থাকিব নোৱাৰো তই সদায় মদ খাই থাকিবি আৰু মই টকা দি থাকিম তই বংশৰ এটা কলম হয় দেউতা মই মদ খাওঁ তোমালোকে দুখীয়া দৰিদ্ৰ তেজ কৰি এই বিলাসিতা জীৱন যাপন কৰিছা আৰু সিহঁতৰ সেই দুখবিলাক দেখি মই মদ খাওঁ মুখা পিন্ধা ভদ্ৰলোকৰ ব্যৱহাৰত আৰু এই ডাঙৰ ডাঙৰ নেতাবিলাকৰ মিঠা মিঠা ভাষণত ভুল নযোৱা মদ আহি মই বিক্ৰম বন্ধ কৰ তোৰ এই অভ্যালি তই মোৰ মান সন্মান একদম শেষ কৰি পেলালি আৰু যদি এটা শব্দ কওঁ তোক মই কি কৰিব মাৰিব মোক নে জেলত ভৰাই থৈ দিব কিন্তু একো কৰিব নোৱাৰে মদাই হ'লেও মই কিন্তু আপোনাৰ বংশৰ পৰিচয় দিনবোৰ বাগৰি গ'ল কিন্তু তোমাৰ একেবাৰে খবৰ নোহোৱা হৈ গ'ল মোলৈ এবাৰ মনত নপৰেনে তোমাৰ তুমি বাৰু মোক সঁচাকৈ পাহৰি গ'লা নেকি নাই এয়া কেতিয়াও হ'ব নোৱাৰে তুমিতো মোক কথা দিছিলা তুমি মোৰ বুলি তই বেছিকৈ চিন্তা কৰি নাথাকিবি মা তোৰ একো হোৱা নাই নহয় তই এনেকৈ ভাঙি নপৰিবি ডাঙৰ বোপা সৰু বোপা নাহিলেও তইচোন কৈছিলি হেনো এমাহ পিছতে ঘৰলৈ আহিব মাক মই কেনেকৈ কথাখিনি কওঁ ক'লে জানো মায়ে সহ্য কৰিব পাৰিব মা বোপা মই তোক কেনেকৈ কথাখিনি কওঁ মা বোপা আমাৰ ভাইটি আৰু ঘৰলৈ নাহে মা সাগৰে মোক গোটেই কথাখিনিয়ে কৈছে মা সি হেনো চহৰতে বিয়া পাতি তাতে ঘৰ জোৱাই থাকিব লৈছে মা এইখিনি কথা শুনিবলৈ জীয়াই আছিলে ডাঙৰ বোপা তই দুখ নকৰিবি মা
মা মা এয়া দৰৱখিনি খাই ল মা এয়া দৰৱখিনি খাই ল তই চিন্তা নকৰিবি তোৰ উন্নত চিকিৎসাৰ কাৰণে তোক মই গুৱাহাটীৰ মেডিকেললৈ লৈ যাব মা তই সোনকালে সুস্থ হৈ মা এয়া দৰৱখিনি খাই ল মা টিনা তুমি মোৰ পত্নী নে আন কিবা পাৰে চালা বিয়া হোৱা দিন ধৰি তুমি মোৰ লগত একেলগে হোৱা নাই আৰে ভালকে কথা পাতিব তোমাৰ সময় নাই ৰাতিপুৱাই ওলাই যোৱা গধূলি ঘৰত সোমোৱা আৰে ফোনত এনি টাইম বিজি কিয় তুমি মোক এনে কৈছা মোৰো পচন্দ অপচন্দৰ কথা আছে মই নিজ ইচ্ছামতে তোমাৰ লগত বিয়া হোৱা নাই মোৰ পাপাৰ মতেহে তোমাৰ লগত বিয়া হৈছো যিহেতু পাপাই তোমাক জব দিছে সেয়েহে এইখন ঘৰত মোৰ মতে চলিব লাগিব তুমি হাজবেণ্ড ৱাইফ এইবোৰ মই বুজি নাপাওঁ বাই যোৱা আৰে কিমান দিন এনেদৰে পৰপুৰুষৰ লগত সম্পৰ্ক ৰখা ময়ো চাই লওঁ হয় এনেদৰে সলনি হবি বুলি মই সপোনো ভবা নাছিলোঁ তোৰ ঘৰখনৰ কি অৱস্থা হৈছে তই ভাবি চাইছ বৰমাৰ অসুখ ৰমেন দাই টকাৰ অভাৱত ভাল চিকিৎসা কৰিব পৰা নাই পইচা ধাৰলৈ আনি বৰমাৰ ভাল চিকিৎসাৰ কাৰণে চহৰলৈ লৈ গৈছে কিন্তু তই চা বিকাশ এতিয়াও সময় আছে তই সলনি হ বিকাশ এইটোৱে মা সৰু বাবা থকা ঘৰ ইমান ডাঙৰ বিল্ডিং তহঁত মোৰ ডাঙৰ বাবা আমাৰ সৰু বাবা ইমান ধুনীয়াকৈ আছে মা বাহ ইমান ডাঙৰ টিভি ডাঙৰ বাবা মা ইয়াতে বোৱাৰী আহিলে আমাক কি বুলি ক'ব তহঁত কিয় আহিছা ইয়ালৈ সৰু বাবা হ'ব এটি ইমান আচৰিত হ'ব নালাগে তোৰ পৰা একো বিচাৰি অহা নাই নহয় মাক হস্পিটাললৈ আনিছিলো এই দুখন হাতেৰে কষ্ট কৰি তোক মানুহ কৰিলো কিন্তু সেই কষ্টৰ আজি তই ফল কি দিলি এলাগি হৈ পৰিলি তই আমাৰ পৰা এবাৰ তই মাৰ মুখখনলৈ চা তোৰ চিন্তাত টুকাই কি নাই কেনেকুৱা দেখা হৈছে চা তই এবাৰ সৰু বাবা কোন এইবোৰ দুখীয়া লেতেৰা মানুহ ইহঁতক কোনে ঘৰত সোমাব দিছে নহয় মাজনী ই আমাৰ সৰু নহয় টিনা এইজনী আমাৰ গাঁৱৰ ঘৰত কাম কৰা তিৰোতা অলপ পইচা পাবলগীয়া আছে সেইকাৰণে ভাইটি তই পাগল হৈছা নেকি নিজৰ টিনা এখেত হৈছে আমাৰ গাঁৱৰে এই লেতেৰা মানুহবোৰক আমাৰ ঘৰৰ পৰা ওলাই যাবলৈ দিয়ক দেখিলি মা তোৰ সৰু বাবাৰ পৰিচয় ইয়াকে শুনিবলৈ তোক মই ইয়ালৈ লৈ আহিছিলো বল মা এতিয়া আমাৰ ঘৰলৈ বল আমাৰ ভাইটি ডাঙৰ মানুহ হৈ গ'ল বল মা হ'ব সৰু বাবা আমি এতিয়া যাওঁ কিন্তু তই মনত ৰাখিবি এই কাল হৰপিনীজনীৰ লগ হৈ তই আমাক অপমান কৰিলি ন কিন্তু তই এদিন মনত ৰাখিবি সৰু বাবা এই কাল হৰপিনীয়ে বিশ্বাসঘাতকতা কৰি তোক এদিন দংশন
কেইটামান টকাৰ লোভৰ কাৰণে মই এইবোৰ কিহৰ মায়া জালত ফচিলো। তুমি মোৰ লগত এনেকুৱা কিয় কৰিলে বিকাশ? মোৰ কপালখন উকা কৰি থৈ তুমি বেলেগক কিয় সেন্দুৰেৰে সজালা? এনেকুৱা জীৱনলৈ মই জীয়াই থাকিব নোৱাৰো। কস্তুৰী, এয়া তুমি কি কৰিব ওলাইছা? মোক মৰি যাবলৈ দিয়া সাগৰ, মই আৰু জীয়াই থাকিব নিবিচাৰো। কস্তুৰী, ৰঙীন চশমাৰে সকলো ৰঙীন দেখিলেও বাস্তৱত সেইবোৰ ৰঙীন হ'ব নোৱাৰে। বিকাশক তুমি ভাল পোৱাটো তোমাৰ ভুল হ'ব নোৱাৰে, কিন্তু তুমি আত্মহত্যা কৰাটো বহুত ডাঙৰ ভুল হ'ব। নহ'লে মই কি কৰো? এতিয়া মোক কোনে আদৰি ল'ব? তুমি যদি সন্মতি দিয়া, মই তোমাৰ উশাহ কপালত সেন্দুৰ দিব বিচাৰিছো। হবানে তুমি মোৰ জীৱন লগৰী? কোৱা কস্তুৰী, হবানে? সাগৰ, কস্তুৰী, বাহ বন্তি বাহ। মায়ানগরের বন্ধ কথাত নতুন রোমিও জুলিয়েটর যৌবনের পয়স কোনো নথকা অৱস্থাত এক্স বয়ফ্ৰেণ্ডৰ লগত যৌবনৰ বিয়াঙ্গন। এয়া হৈছে সম্ভ্ৰান্ত পৰিয়ালৰ বিভ্ৰান্ত মহিলাৰ আচৰণ। এয়াই নেকি তোমাৰ স্বামীক দিয়া প্ৰকৃত উপহাৰ? তহঁতে গোপন ৰাসলীলাৰ কথা মই বিকাশক জনাই আছো। নাই দাদা, আমি একো কৰা নাই দাদা। হ'ব বিক্ৰম, আৰু ক'ব নালাগে। সিহঁতৰ গোপন প্ৰেমৰ কথা মই বহুদিন আগৰ পৰাই গম পাই আহিছো। বিশ্বাসঘাতকতাৰ পুৰস্কাৰ মই এয়াই দিলো। এয়া লোৱা তোমাৰ ডিভোৰ্চ পেপাৰ, সকলো ৰেডি কৰাই আছে। আৰে চাইন কৰি দিলেই হ'ল। আজিৰ পৰা তোমাৰ লগত মোৰ একো সম্পৰ্ক নাই। আৰে নকৰো তোমাৰ অৱস্থা কৰি। মই এতিয়া এই ঘৰ এৰি মোৰ গাঁৱৰ ঘৰলৈ গুচি যাম। ব'লা অভিজিত, আমি যাওঁ গৈ। পথৰ কাইট যেতিয়া মুকলি হ'ল, তুমি মোক লৈ ব'লা। নাই, খালি হাতেৰে মই তোমাক নিব নোৱাৰো। তোমালোকৰ সম্পত্তিবোৰ যদি মোৰ নামত লিখি দিয়া, তেতিয়াহে মই তোমাক দিম। কি ক'লা অভিজিত? তাৰমানে তুমি মোক ভাল নোপোৱা? তুমি আমাৰ সম্পত্তিবোৰক ভাল পোৱা? আই হেট ইউ অভিজিত, আই হেট ইউ। তোমালোকে এতিয়া সুন্দৰকৈ লাইফ এনজয় কৰা। বিকাশ, বিকাশ, অভিজিত, তুমিও মোৰ লগত এনেকুৱা কৰিলা। এতিয়া কি হ'ব মোৰ? কোৱা অভিজিত। কান্দি একো লাভ নাই। বেয়া কামৰ পৰিণতি সদায় বেয়াই। আৰু তোক সম্পত্তি লাগে, তোক এডাল কুটাও নিদিব। তোৰ বিশ্বাস দেউতাই কৰিব। এই বিক্ৰমে যদি মদ খাব পাৰে, মদ এৰিব পাৰে। আজিৰ পৰা দেউতাৰ সকলো কাম কাজ ময়ে চাম। ওলাই যা বগলী ভকত, ওলাই যা ইয়াৰ পৰা। পালানে মজা? ঘূৰণীয়া পক্ষীৰ লখন দুৰ্গা ভাঙি থাকিল। থাকা সজাত বন্দী হৈ থাকা। দাদা, ডাঙৰ বোপা, সৰু বোপা এতিয়ালৈকে আহিয়ে নেপালে। আহিব মা, সি তই চিন্তা নকৰিবি। মা অকণমান দৰৱ খাই ল মা। মা, ডক্তৰে কৈছে তই ঔষধখিনি নিয়মিতভাৱে খালে তই সুস্থ হৈ যাবি মা। নাই ডাঙৰ বোপা, মই আৰু বেছি সময় নেথাকিম ডাঙৰ বোপা। তই সৰু বোপা ক্ষমা কৰি দিবি। দুটাই মিলি জুলি থাকিবি। মা, কি হ'ব দেখিছ তোৰ মা? মা
তই চিন্তা নকৰিবি মা তোক মই এতিয়া হস্পিটেললৈ নিম মা তই চিন্তা নকৰিবি মা মা কোন ক'ত আছ মোৰ মাক মেডিকেললৈ নিব লাগে মোক অলপ সহায় কৰ মা 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 তই সুস্থ হৈ যাবি মা 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 তোক মই বচাব নোৱাৰিলো অ' মা মোক তই ক্ষমা কৰি দিবি অ' মা মা দাদা মই আহিছো মা 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 দাদা মা এয়া তোৰ কি হ'ল মা 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 মোক এৰি গুচি যাব নোৱাৰো মা মোক এৰি গুচি যাব নোৱাৰো মা মা চোৱাচোন মই তোৰ সৰু বাপা বিকাশ আহিছো মা 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 মই তহঁতক সুখ দিব নোৱাৰিলো মা নতুন পৃথিৱীৰ মায়াজালত সোমাই মই যেন তহঁতক পাহৰি গলো দাদা মা মোক ক্ষমা কৰি দিবি অ' মা মা মই এজন কাপুৰুষ মা মই সঁচাই কাপুৰুষ হ'ব ভাইটি হ'ব এতিয়া আৰু কান্দিব নালাগে তই দেৰিকৈ হ'লেও যে নিজৰ ভুলবোৰ বুজি পাইছ ইয়াকে দেখি হ'লেও মাৰ আত্মাই শান্তি পাব এতিয়া আমি মাৰ আত্মাৰ সৎগতিৰ কাৰণে সৎকাৰৰ ব্যৱস্থা কৰিব লাগে মামুৰ আকাশৰ জোন অ' মা